হাই গাইজ, আজি মই আপোনালোকৰ আগত এটা ষ্ট্ৰবেৰী মিল্কশ্বেকৰ ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো ফ্ৰেছ ষ্ট্ৰবেৰী নোহোৱাকৈও বনাব পাৰিব আৰু মাত্ৰ দুটা ইনগ্ৰেডিয়েণ্ট দি পেলাই এই ৰেচিপিটো 30 ছেকেণ্ডছতকৈ কম টাইমৰ ভিতৰত ৰেডি হৈ যায়। আহকচোন চাওঁ তেনেহ'লে কেনেকৈ বনায় এই ৰেচিপিটো। আৰু ডিয়াৰ ফ্ৰেণ্ডছ, লগতে আৰু এটা আপোনালোকলৈ ৰিকুৱেষ্ট থাকিলে, মোৰ যদি এই ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগে তেন্তে আগলৈ এনেকুৱা ৰেচিপিবোৰ পাই থাকিবলৈ প্লিজ মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ। আহকচোন চাওঁ এই ৰেচিপিটো তেনেহ'লে কি ধৰণে বনাব পাৰি। ষ্ট্ৰবেৰী শ্বেক বনাবৰ কাৰণে প্ৰথমতে আমাক লাগিব ষ্ট্ৰবেৰী ক্ৰাছ। এইটো আপুনি যিকোনো ডিপাৰ্টমেণ্টেল ষ্ট'ৰতে কিনিব পাৰিব। লগতে লাগিব ঠাণ্ডা গাখীৰ একাপ। এতিয়া আপুনি 2 টেবুলস্পুন ষ্ট্ৰবেৰী ক্ৰাছ, আৰু লগতে গাখীৰ কাপ ব্লেণ্ডাৰ এটাত মিক্স কৰি ল'ব আৰু 30 ছেকেণ্ডছমান আপুনি চলাই দিব। এয়া চাওকচোন, 30 ছেকেণ্ডছ মই ব্লেণ্ডাৰত চলোৱাৰ পিছত কিমান ধুনীয়া হৈছে দেখিবলৈ। আহকচোন আমি গিলাচ এটাত বাকি লওঁ। গিলাচটো মই অকণমান ষ্ট্ৰবেৰী ক্ৰাছেৰে ডেক'ৰেট কৰি লৈছোঁ আৰু আমি ইয়াতে ষ্ট্ৰবেৰী ক্ৰাছখিনি উলিয়াই দিম। চাওকচোন কিমান ধুনীয়া কালাৰ হৈছে, একদম বজাৰৰ পৰা কিনি অনা শ্বেকৰ নিচিনা হৈছে। এয়া হৈ গ'ল মোৰ ষ্ট্ৰবেৰী শ্বেক ৰেডি। আপুনি ইচ্ছা কৰিলে ইয়াতে বৰফো মিলাই ল'ব পাৰে আৰু যদি আপুনি বেছি মিঠা খাই ভাল পায় তেতিয়া 2 টেবুলস্পুনতকৈ বেছি আপুনি ষ্ট্ৰবেৰী ক্ৰাছো মিক্স কৰিব পাৰে। এইটো আপোনাৰ ওপৰত কথা। এনেকৈ বনাই নিজেও খাব, নিজৰ ফেমিলি মেম্বাৰ্ছকো দিব, চাব সকলোৱে বিৰাট ভাল পাব। মই আকৌ এবাৰ কৈছোঁ, বজাৰত পোৱা ষ্ট্ৰবেৰী মিল্কশ্বেকতকৈ বেছি টেষ্টি হয়। আপুনি এবাৰ ট্ৰাই কৰি চাব, 1 মিনিটো সময় নালাগে। চাবচোন খাই কেনেকুৱা পালে ক'ব।